ৰাতিপুৱাতে ৰাস্তাৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। আজি মহালয়া হয়। ৰাতিপুৱাতে 4মান বজাতে উঠি আমি ৰাস্তাত খোজ কাঢ়িবলৈ আহিলোঁ। এতিয়া 5মান বাজিছে। আমি অলৰেডি বহু দূৰৰ পৰা ঘূৰি আহিলোঁগৈ। আৰু এয়া দেখিছেনে আমাৰ গাঁৱৰ পৰিৱেশ। এয়া হৈছে বিল। বিলৰ পাৰে পাৰে খোজকঢ়া আমেজে বেলেগ। চ' আমি এতিয়া খোজকাঢ়ি ঘৰমুৱা হ'লোঁ। বেছি নাই আৰু ঘৰলৈ গৈ আছোঁ। ঘৰ পামগৈ আৰু। এয়া মই গৈছোঁ, ওচৰ খুৰীদেউ গৈছে, বা গৈছে, সকলো এনেকৈ মিলি পেলাই আমি গৈছিলোঁ। ঠিক আছে, ব্লগটো আৰম্ভ কৰি দিছোঁ, চাই থাকিব। এয়া মই আহি ঘৰ পালোঁহি আৰু প্ৰথমতে চাহ একাপ খাই লওক। এয়া আগফালে বহি ফুলখিনি চাই আগফালৰ পৰিৱেশটো উপভোগ কৰি চাহৰ আমেজ লোৱা মজাই বেলেগ। চ' মই চাহকাপ খাই অকণমান বহি লওঁ। তাৰপাছত বাকীবোৰ কাম আছে। ঘৰৰ সদস্য কোনো উঠাই নাই। এতিয়াও 5মান বাজিছেহে। মই প্ৰথমতে এয়া চোতাল ঘৰবোৰ সাৰি কৰি লওঁ বুলি ভাবিলোঁ। চ' এইখিনি মহিলাসকলৰ কামেই। চ' এতিয়া মই গা পা ধুই কৰি আহি ব্ৰেকফাষ্ট ৰেডি কৰিবলৈ লৈছোঁ। ব্ৰেকফাষ্টত আজি ৰুটি আৰু ঘুগুনি হ'ব। লৰালৰিকৈ সকলোখিনি বনাই কৰি মই আজৰি হৈ আৰু এটা কাম কৰিব লাগিব। আজি বেপাৰীয়ে এয়া দেখিছেনে ৰুটিখন ফুলি উঠিছে। বেপাৰীয়ে ফোন কৰিলে পাণ লাগে বোলে হঠাতে। চ' এয়া পাণ পাৰি দিলে। পাণ জুকিয়াবলৈ লাগিলোঁ মই। সেয়া দেখাবলৈ নহ'ল, এয়া থাকি গ'লগৈ। এইপিনে 50 গুছি পাণ জুকিয়াই মেলি দি পঠিয়াইছোঁ। 2000 years later. হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ, গুড মৰ্ণিং। কি খবৰ? নিশ্চয় ভাল, মোৰ ভালেই। ৰাতিপুৱা ভিডিঅ'টো ভইচ অভাৰ দি আৰম্ভ কৰি আছিলোঁ আৰু এতিয়া ভাবিলোঁ আপোনালোকক স্বাগতম জনাই দিওঁ। কি খবৰ? নিশ্চয় ভাল, মোৰো ভালেই। আৰু ভিডিঅ' ভালেমান দিন দিয়া হোৱা নাছিলে। আজি এটা ডেইলি ব্লগ আৰম্ভ কৰিছোঁ। ৰাতিপুৱাৰ পৰা ব্যস্তই হৈ আছিলোঁ। সকলোবোৰ কাম বন কৰি মেলি এতিয়া অলপকৈ আজৰি হৈছোঁ। পাণ চান দি কৰি ল'লোঁ। তেওঁক পঠিয়াই কৰি ভাবিলোঁ আপোনালোকক স্বাগতম জনাই লওঁ। চ' ৱেলকাম বেক টু মাই ইউটিউব চেনেল। ব্যস্ত ভৰা দিন, যিহেতু বিহু আহিছে। চ' বিহু বুলি কাম বহুত বাঢ়িছে, ঘৰত ওলাইছে। আৰু মা আজি গৈছে নাই, মা গৈছে পিঠাই খুন্দিবলৈ। চ' ময়ো কালি অলপমান নিমকি অলপমান বনালোঁ। নবনোৱা নহয়, আজি কিবা এটা বনাব লাগিব আৰু বেলেগ। কি বনাওঁ দেখাবলৈ চেষ্টা কৰিম। কালি অকণমান নিমকি বনাইছিলোঁ। চ' আপোনালোককো দেখাই দিম নিমকি বনোৱা। চ' ঠিক আছে, নিমকি বনোৱা অকণমান চাই লওঁ আহক। তাৰপিছত বাকী কামলৈ আৰম্ভ কৰিম। ঠিক আছে, চাই থাকিম মোৰ ভিডিঅ'টো শেষলৈকে। আৰু শেষত চাই জনাবলৈ নাপাহৰিব মোৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে। ঠিক আছে, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। A few moments later. হেল্ল' ফ্ৰেণ্ডছ, গুড ইভিনিং। দুপৰীয়া আৰু ভিডিঅ' কৰা নহ'লে, ভাত পানী বনাবলৈ যিহেতু ব্যস্ততা হৈ গ'লোঁ। ভাত পানী বনোৱা কিন্তু ভিডিঅ' কৰি থাকিম, দেখাবলৈ নহ'লে। চ' বহুত দেৰি মই আকৌ এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া কাম এটা কৰিবলৈ লৈছোঁ। চাহ তাহ খালোঁ সন্ধিয়া। এতিয়া সন্ধিয়া হ'ল। এতিয়া মই দিবলৈ লৈছোঁ, যিহেতু আমাৰ ঘৰত কয়লাৰ আছে। চ' মই কয়লাক ভেকচিন দিবলৈ যাওঁ। ময়ে নহয়, হাজবেণ্ড আৰু মই দুইজনে কয়লাক ভেকচিন দিব লাগিব। ঠিক আছে, ব'লকচোন আজি আমাৰ ফাৰ্মৰ কয়লাখিনিক দেখাওঁগৈ। ভেকচিনো দিম আৰু কয়লাখিনিও দেখাম। ঠিক আছে, চাই থাকক। এয়া হৈছে আমাৰ কয়লা।
এই ৰঙা লাইটটো কেলে দিয়া নাই ভেকচিন পানী মই খানিলা মইতো এতিয়া মিক্স কৰিব লাগিব ভেকচিনখিনি বৰফত দি পঠাইছোঁ এইখিনি মিক্স কৰি লওঁ সেয়া মই দপাৰটোত ভেকচিনখিনি ভৰাই ল'লোঁ এতিয়া কয়লাৰ চকুত দিব লাগিব ভেকচিনখিনি সকলো ইয়াত আছে পোৱালি 100 তো আমি দি লওঁ এনেকৈ দিব লাগে চকুত এটোপালকৈ তো আমি দি কৰি লওঁ আৰু পাছত দেখুৱাই আছোঁ ঠিক আছে চাই থাকিব এয়া ভেকচিন দি এনেকৈ মুকলিকৈ দি দিয়া হৈছে এতিয়া সিহঁতক খাবলৈ দিয়া হৈছে একা জেগাতে খাইছে সিহঁতে চবে এতিয়া ফলিয়া দি ঠিক কৰি দিয়া হ'ল ভেকচিন দি হোৱাৰ পাছতে এয়া মই এতিয়া বনালোঁ ভাপত দিয়া পিঠা কাপ পিঠা চ' মায়ে দিনত গৈছিলে পিঠা খুন্দিবলৈ গৈছিলে সেয়া তাৰ পিঠাগুড়িয়ে মই ভাপত দিয়া পিঠা কাপ পিঠা কেইটামান বনালোঁ আৰু কেনেকুৱা হৈছে ক'বচোন যদি ৰেচিপিটো লাগে কমেণ্ট কৰি জনাব যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব